জনতা পাৰ্টি নাজিৰা সমষ্টি 4টা মণ্ডলৰ উদ্যোগত আমি 75খন মটৰচাইকেলে আমি তিৰংগা যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ মহামানৱ মহাত্মা গান্ধী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি আৰু আমি আশা ৰাখিছোঁ এই যাত্ৰা শান্তি প্ৰগতি আৰু উন্নয়নৰ যাত্ৰা হওক আৰু আগতে আপোনালোকে দেখিছে 15 আগষ্ট বুলি ক'লে অসমখনত এক বিভীষিকা পৰিস্থিতি সৃষ্টি হয় এই যে আমাৰ এইটো যেটো 15 আগষ্ট স্বাধীনতা দিৱসটো এই দিৱসটো উদযাপন কৰিবলৈ মানুহে ওলাই আহিবলৈ ভয় কৰে ঘৰে ঘৰে সোমাই থাকে বন্ধলৈ ৰূপান্তৰিত হয় কিন্তু আজি পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষত অসমৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে আৰু আজি আমি প্ৰকৃতাৰ্থত এই 75 বছৰ স্বাধীনতাৰ পিছত আমি আজি এই স্বাধীনতা দিৱসটো এইদৰে আমি উলহ মালহে উদযাপন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু প্ৰথমবাৰৰ বাবে 13 তাৰিখৰ পৰা প্ৰত্যেক মানুহে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচী লৈছে আৰু আমি দেখিছোঁ যে ৰাইজৰ মাজত এক স্বতঃস্ফূৰ্তভাৱে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাস্তা পদূলিয়ে সবৰে গাড়ী মটৰ সবতে আমি দেখিছোঁ জাতীয় পতাকা ইতিমধ্যে সবৰে গাড়ীবিলাকত লাগিছে ঘৰে ঘৰে ইতিমধ্যে লগোৱা 13 তাৰিখৰ পৰা আৰম্ভ কৰিব এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব আৰু আমি নাজিৰাটো আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মাৱলম্বী লোকে সহযোগিতা আগবঢ়াইছে আৰু এই তিৰংগা যাত্ৰা আমাৰ শান্তি ঐক্য আৰু প্ৰগতি যাতে যাত্ৰা হয় আমি তাৰ আশা ৰাখিছোঁ Are you planning to pursue your career in civil services? Join the most successful APSC and UPSC coaching institute in Northeast, Bhadra IAS Academy. Admissions are in process for both online and offline mode. It includes study materials, mock test, model question and answer, monthly magazine and interview guidance. Bhadra IAS Academy is well known for its excellent successful results. Last year, all the ACS toppers were from this institute, securing first, second and third rank. And this year, 137 students appeared. The interview results are awaited. So hurry up and call us at 8638391721. Bhadra IAS Academy.